ভগৱান শ্ৰীকৃষ্ণই কৈছে, উলংগ হৈ গা ধোৱাজনৰ পৰিণাম ভয়ংকৰ হয়। যি মহিলাই একো নিপিন্ধাকৈ গা ধুৱে, সেই মহিলাৰ জীৱনত ইয়াৰ কি প্ৰভাৱ পৰে? এটা কাহিনীৰ জৰিয়তে আজি আমি এই কথাখিনি বিশ্লেষণ কৰিম। এই ভিডিঅ'টোৱে আপোনাক আজি যি জ্ঞান আৰু শিক্ষা দিব, সেয়া অনাগত প্ৰতিটো সময়ত আপোনাৰ কামত আহিব। আহক তেন্তে পলম নকৰি কাহিনীৰ মাজলৈ সোমাই যাওঁ। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। এবাৰ ভগৱান বিষ্ণুৰ সৈতে মা লক্ষ্মী হৰিদ্বাৰত ঘূৰি আছিল। মা লক্ষ্মীয়ে দেখিলে বহু মানুহে গংগাত গা ধুই হৰ হৰ গংগে বুলি উঠি আহিছে। প্ৰিয় দৰ্শক, যদি আপুনি ভিডিঅ'টো চাই আছে তেন্তে কাহিনীটো সম্পূৰ্ণকৈ শুনিব, কাৰণ কোনো বস্তু আধাখনীয়াকৈ এৰিলে ক্ষতি আপোনাৰেই হ'ব। আমিও মা লক্ষ্মীক প্ৰাৰ্থনা কৰিম, যি এই ভিডিঅ'টো শেষলৈকে চাই লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কমেণ্টত ভগৱানৰ নাম লিখে, তেওঁলোকৰ যাতে কোনোদিন ধন সম্পত্তিৰ অভাৱ নহয়। যেতিয়া লক্ষ্মীয়ে দেখিলে সকলো মানুহে গংগাত গা ধুই হৰ হৰ গংগা বুলি উঠি আহিছে আৰু তাৰ পিছতো সকলো দুখী আৰু চিন্তিত, তেতিয়া মা লক্ষ্মী আচৰিত হ'ল আৰু ভগৱান বিষ্ণুক তেওঁ সুধিলে, হে প্ৰভু, গংগাত ইমান গা ধোৱাৰ পিছতো কিয় এওঁলোকৰ পাপ আৰু দুখ শেষ হোৱা নাই? গংগাত কি এতিয়া সত্যতা নাই নেকি প্ৰভু? বিষ্ণুৱে তেতিয়া ক'লে, প্ৰিয়ে, গংগাৰ সামৰ্থ্য একে আছে, কিন্তু এওঁলোকে গংগাত গা ধোৱাই নাই। তেনেস্থলত কেনেকৈ এওঁলোকৰ পাপ শেষ হ'ব? লক্ষ্মীয়ে ক'লে, এওঁলোকেতো গা ধুইছে, কাৰণ এতিয়াও এওঁলোকৰ শৰীৰ তিতিয়েই আছে। তেতিয়া বিষ্ণুৱে ক'লে, এওঁলোকে কেৱল গংগাত বুৰ মাৰিব লাগে কাৰণে মাৰিছে আৰু বুৰ মাৰি উঠি আহিছে। ইয়াৰ ৰহস্য তোমাক মই কাইলৈ বুজাই ক'ম। দ্বিতীয় দিনা বহুত বেছি বৰষুণ। পথ পানী আৰু আৱৰ্জনাৰে ভৰি পৰিল। এটা পথত এটা প্ৰকাণ্ড গাঁত আছিল, চাৰিওফালে আৱৰ্জনা। ভগৱানে লীলাৰ জৰিয়তে এক বৃদ্ধ ৰূপ ধাৰণ কৰিলে আৰু বিবস্ত্ৰ হৈ গাঁতটোত এনেকৈ পৰি গ'ল, যেনেকৈ কোনোবা মানুহে খোজকাঢ়ি আহি গাঁতটোত সোমাইহে গৈছে আৰু উঠি আহিবলৈ চেষ্টা কৰিও উঠিবই পৰা নাই। তেনেকুৱাকৈ গাঁতটোত সোমাই গ'ল ভগৱান বিষ্ণু। লক্ষ্মীক বিষ্ণুৱে ক'লে, মই যেতিয়া গাঁতত সোমাই থাকিম, তুমি মানুহক চিঞৰিবা সহায়ৰ বাবে। মোৰ বৃদ্ধ স্বামী অকস্মাত গাঁতত সোমাই গ'ল, কোনোবা পুণ্যাত্মাই এওঁক উঠাই প্ৰাণ বচাই আমাৰ দৰে অসহায়জনক সহায় কৰক। বিষ্ণুৱে লক্ষ্মীক ক'লে, যদি কোনোবাই মোক গাঁতৰ পৰা উঠাবলৈ আহে, তেতিয়া তুমি ক'বা, মোৰ স্বামী একেবাৰে নিষ্পাপ, তেওঁক সেইজনেহে স্পৰ্শ কৰিব যিজন নিজেও নিষ্পাপ। যদি আপুনি নিষ্পাপ তেতিয়াহে চুব, নহ'লে আপুনি ভস্ম হৈ যাব। বিষ্ণুৰ কথা শুনি গাঁতটোৰ ওচৰলৈ গ'ল লক্ষ্মী আৰু ভগৱান বিষ্ণুৱে শিকোৱাৰ দৰে ক'বলৈ ধৰিলে। গংগাত গা ধুই ইজনৰ পিছত সিজন লোক উঠি আহিল। সুন্দৰী যুৱতীগৰাকী তেনেকৈ বহি থকা দেখি বহুতৰে মনত পাপ আৰু ধৰ্মৰ ভয় সৃষ্টি হ'ল। বহুতেতো লক্ষ্মীক ক'লে, মৰিবলৈ দিয়া বুঢ়াটোক, কিয় বুঢ়াটোৰ বাবে তুমি কান্দিছা? তাৰ মাজতে দয়ালু দুই এজনে যুৱতীৰূপী লক্ষ্মীৰ স্বামীক উঠাবলৈ চেষ্টা কৰিলে, কিন্তু লক্ষ্মীৰ কথা শুনি তেওঁলোক ৰৈ গ'ল। তেওঁলোকে ভাবিলে, গংগাত গা ধুই আহিলেও আমিতো পাপীয়েই হয়, যদি ভস্ম হৈ যাওঁ তেতিয়া কি হ'ব? বৃদ্ধজনক উঠাবলৈ কাৰো সাহস নহ'ল। বহুত আহিল, সুধি আঁতৰি গ'ল। সন্ধিয়া হৈ আহিল। তেতিয়া ভগৱানে লক্ষ্মীক ক'লে, দেখিলেনে শুদ্ধ অন্তৰেৰে গংগাত কোনোবা স্নান কৰিবলৈ অহা? কিছু সময় পিছত এজন যুৱক স্নান কৰি হৰ হৰ গংগা বুলি কৈ উঠি আহিছে। লক্ষ্মীয়ে তেওঁকো ক'লে। যুৱকজনৰ হৃদয় কৰোণাৰে ভৰি গ'ল। তেওঁ ভগৱান বিষ্ণুক উঠাবলৈ প্ৰস্তুতি চলালে। তেনেকুৱাতে লক্ষ্মীয়ে ক'লে, যদি তুমি সম্পূৰ্ণৰূপে নিষ্পাপ নহয়, তেন্তে মোৰ স্বামীক স্পৰ্শ কৰিলেই তুমি ভস্ম হৈ যাবা। যুৱকজনে কোনো সংকোচ নকৰাকৈয়ে দৃঢ়ভাৱে লক্ষ্মীক ক'লে, মই নিষ্পাপ হয় নে নহয় আপোনাৰ সন্দেহ কিয় হৈছে? আপুনিতো দেখিছে মই গংগাত স্নান কৰি আহিছোঁ। গংগাত গা ধোৱাৰ পিছত কিবা পাপ থাকিব পাৰে নেকি? মই এতিয়াই আপোনাৰ স্বামীক উঠাই দিম। যুৱকজনে মুহূৰ্ততে বৃদ্ধৰূপী বিষ্ণুক উঠাই দিলে গাঁতটোৰ পৰা।
যুৱকজন নিষ্পাপ হোৱাৰ বাবে ভগৱান বিষ্ণু আৰু লক্ষ্মীয়ে নিজৰ আচল ৰূপত দৰ্শন দিলে যুৱকজনক আৰু যুৱকজন কৃতাৰ্থ হ'ল। ভগৱান বিষ্ণুৱে লক্ষ্মীক ক'লে, দেৱী দেখিলা, ইমানবোৰ মানুহৰ ভিতৰত মাত্ৰ এজনেহে গংগা স্নান কৰিলে। এই দৃষ্টান্ত অনুসৰি যি মানুহে শ্ৰদ্ধা আৰু বিশ্বাস অবিহনে কেৱল দম্ভৰ বাবে গংগা স্নান কৰে তেওঁ কেতিয়াও বাস্তৱিক ফল নাপায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে গংগা স্নান এনেই যাব। গংগা স্নানৰ বহু পুণ্যও আছে। তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মীক ক'লে, দেৱী এতিয়া মই তোমাক 12টা কথা ক'ম। যি মানুহে গা ধোৱাৰ সময়তেই 12টা কথা মনত ৰাখে তেওঁ কেতিয়াও দুখী নহয় জীৱনত। তেওঁৰ ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। ঘৰত কেতিয়াও কোনো ধৰণৰ সংঘাত নহয়। ঘৰখনৰ সকলো সদস্য হাঁহি ফূৰ্তিৰে জীৱন পাৰ কৰিব পাৰে এই কথাসমূহ মনত ৰাখিলে। তেতিয়া মা লক্ষ্মীয়ে ক'লে, ভগৱান আপুনি আমাক পলম নকৰি এই 12টা কথা নিশ্চয় ক'ব পাৰে, যিকেইটা আমি সদায় স্নান কৰাৰ সময়ত মনত ৰাখিম। ইয়াৰ পিছত ভগৱানে ক'বলৈ আৰম্ভ কৰিলে। মাতৃ লক্ষ্মীয়ে মন দি শুনিবলৈ ধৰিলে। আপুনিও এই 12টা কথা মন দি শুনি ল'ব। বিষ্ণুৱে লগতে ক'লে, দেৱী এই 12টা কথা কোৱাৰ পিছত তোমাক মই আৰু এটা কথা ক'ম, যিটো বিবস্ত্ৰ হৈ গা ধোৱা নাৰীয়ে নিশ্চয়কৈ শুনাটো দৰকাৰ। ভগৱানে ক'লে, গা ধুলে শৰীৰ নিৰোগী হয় আৰু মন প্ৰসন্ন হয়। গা ধুলে মুখমণ্ডল উজ্জ্বল হয় আৰু শাৰীৰিক আকৰ্ষণ বৃদ্ধি হয়। যদি এই নিত্য কৰ্মৰ ধ্যান ৰখা হয় তেন্তে আধ্যাত্মিকতাতকৈ বেছি লাভজনক ফল পায় বুলি কোৱা হৈছে। গা ধুওঁতে মনত ৰাখিবলগীয়া প্ৰথমটো কথা হৈছে, গা ধোৱাৰ পিছতহে ভগৱানক প্ৰাৰ্থনা পূজা পাঠ আদিৰ বাবে এজন মানুহ যোগ্য হয়। সেইবাবে পুৱাই গা ধোৱা উচিত। 2 নম্বৰ, শাস্ত্ৰই কৈছে স্নান কৰিলে 10টা গুণৰ অধিকাৰী হয় মানুহ। ৰূপ, তেজ, পবিত্ৰতা, আয়ুস, নিৰোগী, নিৰ্দোষ, তপ, মেধা আদিৰ অধিকাৰী হয় মানুহ। নম্বৰ 3, ধন, পুষ্টি, নিৰোগী স্বাস্থ্য লাগিলে ঠাণ্ডা গৰম সকলোতে প্ৰতিদিনেই স্নান কৰিব লাগিব। নম্বৰ 4, শাস্ত্ৰই কৈছে পুৱাই পুৱাই গা ধুলে পাপ খণ্ডন হয় আৰু পুণ্য প্ৰাপ্তি হয়। পুৱাই গা ধোৱাজনৰ আশে পাশে নিগেটিভ শক্তি নাথাকে, সেইবাবে স্নান সদায় পুৱাই কৰা উচিত। নম্বৰ 5, বেমাৰ হৈ থকাৰ সময়ত মূৰৰ তলৰখিনিহে ধুব লাগে। তিতা কাপোৰেৰে গাটো মচি দিয়াটো এক প্ৰকাৰ স্নানেই হয়। 6 নম্বৰ, পুৱাৰ জলপানৰ পূৰ্বে স্নান কৰা উচিত। 7 নম্বৰ, তেল লগাই তেল ঘঁহি নদীত গা ধুব নালাগে। ইয়াৰ পৰিৱৰ্তে চাফ চিকুণ হৈহে নদীত বুৰ মাৰিব লাগে। নম্বৰ 8, যি ঘাটত কাপোৰ ধুৱে সেই ঘাটৰ পানী অপবিত্ৰ বুলি ধৰা হয়। সেইবাবে সেই ঘাটৰ পৰা অলপ নিলগতহে গা ধুব লাগে। নম্বৰ 9, নদীত 11 বাৰ বা 21 বাৰ বুৰ মৰাটো বহুত ভাল বুলি কোৱা হৈছে। নম্বৰ 10, নদীত কাপোৰ এৰিব নালাগে। কেতিয়াও নদীখন লেতেৰা কৰিব নালাগে। নম্বৰ 11, নলৰ তুলনাত ঝৰ্ণাৰ পানী, ঝৰ্ণাতকৈ বেছি নদীৰ পানী, নদীতকৈ বেছি কোনোবা তীৰ্থৰ পানী আৰু তীৰ্থৰ পানীতকৈ গংগাৰ পানী অধিক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। নম্বৰ 12, গংগা মাৰ এক কথা অনুসৰি স্নান কৰা সময়ত যিজনেই গংগা মাক স্মৰণ কৰে সেই ঠাইৰ জলতেই গংগা মা উপস্থিত হয়। ইয়াৰ পিছত ভগৱান বিষ্ণুৱে ক'লে, এতিয়া মই তোমাক নাৰী সম্বন্ধে কিছু কথা ক'ম। যি মহিলাই কাপোৰ নিপিন্ধাকৈ স্নান কৰে, হিন্দু ধৰ্মীয় শাস্ত্ৰমতে প্ৰতিটো কামৰ বাবে এক বিশেষ নিয়ম আছে। এই নিয়মৰ মাজৰ এটা স্নান সম্বন্ধীয় কথা। মানুহে সদায় শাস্ত্ৰৰ নিয়ম পালন কৰা উচিত। এনেকুৱা কৰিলে ঘৰত সুখ সমৃদ্ধি অটুট থাকে, লগতে হাতলৈ ধন সম্পত্তি আহে। মা লক্ষ্মী অতি প্ৰসন্ন হয়। শাস্ত্ৰত এনেকুৱা বহু নিয়ম আছে যিবোৰ আমি অতি জৰুৰে পৰা পালন কৰি আহিছোঁ, কিন্তু ইয়াৰ কাৰণসমূহ আমি আজিও ভালকৈ জানিবলৈ চেষ্টা কৰা নাই। ইয়াৰ ভিতৰৰ এটা হৈছে বিবস্ত্ৰ হৈ গা ধোৱাটো। ঘৰত জ্যেষ্ঠসকলে কোৱা নিশ্চয় শুনিছে চাগে, কেতিয়াও একো নিপিন্ধাকৈ গা ধুব নালাগে। যদি আমি পৌৰাণিক কথাসমূহ বিশ্লেষণ কৰোঁ তেতিয়া দেখিম বিবস্ত্ৰ হৈ যে গা ধুব নালাগে সেয়া ভগৱান শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই জড়িত হৈ আছে।
পৌৰাণিক কথা অনুসৰি এবাৰ যেতিয়া গোপীসকলে সৰোবৰত বিবস্ত্ৰ হৈ স্নান কৰি আছিল, তেতিয়া কৃষ্ণই গোপীসকলৰ বস্ত্ৰ লুকুৱাই দিছিল। তেতিয়া বস্ত্ৰ ঘূৰাই বিচাৰি গোপীসকলে প্ৰাৰ্থনা কৰিছিল শ্ৰীকৃষ্ণক। তেতিয়া কৃষ্ণই বুজালে, কেতিয়াও ক'তো বস্ত্ৰ ধাৰণ নকৰাকৈ স্নান কৰিব নালাগে। কাপোৰ নিপিন্ধাকৈ গা ধুলে জলদেৱতা বৰুণক অপমান কৰা হয়। সেইবাবে আপোনাক বিবস্ত্ৰ হৈ গা নুধুবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপুনি ভাবিছে বন্ধ কোঠাত কোনেনো দেখিব, তেন্তে সেয়া আপোনাৰ ভুল, কাৰণ ঈশ্বৰে আপোনাক প্ৰতি মুহূৰ্তত চাই আছে। যদি আপুনি একো নিপিন্ধাকৈ গা ধুইছে, তেন্তে সেয়া জলৰ দেৱতাক অপমান কৰাৰ দৰে। একো নিপিন্ধাকৈ গা ধুলে আপোনাৰ আৰ্থিক আৰু শাৰীৰিক ক্ষতিও হ'ব পাৰে। সেইবাবে সদায় শৰীৰত কিবা এটা হ'লেও পিন্ধিহে গা ধুবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। কাপোৰ নিপিন্ধাকৈ গা ধুলে শৰীৰত থকা পজিটিভ শক্তি বাহিৰলৈ ওলাই যোৱাৰ আশংকা থাকে। ইয়াৰ প্ৰভাৱ শৰীৰৰ লগতে আপোনাৰ মন মগজুতো পৰিব পাৰে। গৰুড় পুৰাণ মতে স্নান কৰাৰ সময়ত পূৰ্বজ স্নান কৰাজনৰ আশে পাশে ঘূৰি থাকে। পিতৃদোষ আপোনাৰ লাগি যাব পাৰে আৰু আপোনাৰ কাপোৰৰ পৰা সৰি পৰা জল সেৱন কৰি পূৰ্বজে তেওঁলোকৰ তৃপ্তি নিবাৰণ কৰে। সেইবাবে সদায় বস্ত্ৰ ধাৰণ কৰিহে গা ধুবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। এইসমূহ নিয়ম যদি আপুনি সদায় মানি চলে, তেন্তে কোনো বেমাৰে আপোনাক লৰাব নোৱাৰে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।